Welcome back to my YouTube channel. আৰু এতিয়া মই ওলাইছো ইয়াত মানে চেপন খটখটি তাত আৰু আমি যাওঁ মই আৰু বা যাওঁ অলপ বজাৰ কৰিব আছে মানে এনে দোকানত যাওঁ আৰু আগফালে তাত যাওঁ আৰু বজাৰ কৰোঁ কিবাকিবি লওঁ তাৰপাছত আমি আজি ক'ত যাম কৈ থাকিম সো এতিয়া ব্লগটো অলপ দেৰিয়ে হ'ল 12টাই বাজি গ'ল আজি ইমান ষ্টাৰ্ট কৰিলোঁ কাম চাম কৰোঁতে খুলোঁ তাৰপিছত মানে ব্লগ কৰিব সময় পোৱা নাছিলোঁ এতিয়া যাওঁগৈ তাই আহি আছে মোৰ পিছফালে মোৰ কুৰ্তা পিন্ধি মোৰ কাপোৰকেইটা সব শেষ কৰি দিছে আৰু ইফালে মানে মেইন ৰোডৰ কাষতে আছে চাওক পুৰা হাইৱেৰ কাষতে আছে ঘৰটো ইমান গাড়ী চলি থাকে সেইকাৰণে ওলাব মনে নাযায় ৰুমত ভিতৰতে থাকোঁ এতিয়া যাওঁগৈ কি কৰোঁ কি নকৰোঁ দেখাই থাকিম চ' চাই থাকিব আমি গৈ আছোঁ এই ৰোডৰ কাষে আৰু ইফালে মই ইমান এনেকৈ খোজ কঢ়া নাই যে ভয়ে লাগি যাবলৈ এইটো জেগাটো কি আছিলে চেপন খটখটি ডিব্ৰুগড় আৰু ডিব্ৰুগড় ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু কালি সোমবাৰে যাম বাৰু ডিব্ৰুগড়ৰ চাইডলৈ আজি সানডেতে উইকলি বজাৰ কৰোঁ সেইকাৰণে গৈ আছোঁ আৰু মানে বেলেগ দিনা সময় নাপায় ইহঁতে দুজনে স্কুল যায় আৰু এতিয়া গৈ আছোঁ আমি দোকানত কি কিনিলে দেখাব নোৱাৰিলোঁ তো ঘৰত আহি ইয়াত হিচাপ মানে দি আছে তো সেইটোৱে ভিডিঅ' কৰি ৰাখিলোঁ হে গাইজ তেতিয়া মানে আমি দোকান গৈছিলোঁ ন তেতিয়া আহি মানে চামান ভালকৈ দেখাব পৰা নাই অলপ ভিডিঅ' কৰি ৰাখিছোঁ বাৰু তাৰপিছত আমি ভাত খাই শুই গ'লোঁ তাই ভিডিঅ' বনাই আছে খুচিয়ে তাইৰ মাৰ কাৰণে তাৰপিছত এতিয়া জুই জ্বলাই আছে তাই বাই ভিতৰতো গেছ আছে সেইকাৰণে তাই এতিয়া জ্বলাই আকৌ লগ পাই আছোঁ অলপ পাছত নহ'লে আজি ব্লগটো নকৰোঁ বাৰু আজি কমকৈ হৈ গৈছে যে কালি ডিব্ৰুগড় যাম তো কালি দেখাম বাই ঠাণ্ডা দিনত এনেকুৱা জুই সেকাই মজাই বেলেগ আৰু ইফালে আমাৰ আইতা ইফালে আমাৰ খুচি হে খুচি কালি কৈছিলোঁ যে মই ৰাতিপুৱা যাম মানে ডিব্ৰুগড় যাম বুলি মৰাণৰ পৰা আৰু ৰাতিপুৱা 6টাতে উঠি মই আৰু ভিন্দৰ মা তিনিজন মানে গ'লোঁ ডিব্ৰুগড় ভিন্দৰ মাৰ বেমাৰৰ কাৰণে তো যাওঁতে মানে ভিডিঅ' কৰিব নোৱাৰিলোঁ বহুত ভিৰ আছিল আৰু আহি পাই গ'লোঁ লেবৰেটৰী আৰু ইয়াত ৰিপৰ্ট কিছুমান ল'ব লাগে তো ৰিপৰ্ট লৈ আমি যামগৈ ঘৰ ৰিপৰ্ট ল'লোঁ আৰু কিছুমান বজাৰ কৰিম বুলি ভাবিছিলোঁ আৰু ৰাস্তাত কিনাৰত মানে ডিব্ৰুগড় টাউনত আছোঁ আৰু এতিয়া চাওক 50 টকীয়া চেণ্ডেল লৈছোঁ আমি 50 টকীয়া চেণ্ডেল বহুত ভাল আছে আৰু অ'কে দেন এতিয়া আমি অটোত উঠি অলপ মানে ক'ত লৈ যাম মই গম নাপাওঁ আৰু ইমানকৈ জেগা চিনি নাপাওঁ আৰু ইয়াত চাওকচোন ইমানেই ট্ৰেফিক ভিৰ আৰু ইফালৰ পৰা ট্ৰেইন গৈ আছে আৰু যাব পৰা নাই তো মই ভাবিলোঁ বহি ভিডিঅ'টো কৰিয়ে দিওঁ আৰু ইমান ৰ'দ দি আছিলে ইফালে গৰমো লাগিছিলে আৰু বহি ভিডিঅ' কৰি আছোঁ চাই আছোঁ আৰু অ'কে আমি এতিয়া মানে অ'কে কৈ আছোঁ বেয়া নাপাব মানে এতিয়া গাড়ীত উঠিলোঁ আৰু যাওঁগৈ ঘৰ আজিলৈ বাই লগ পাম নেক্সট ব্লগত কালিৰ পৰা ব্লগ ভাল আহি থাকিব জ্বৰৰ কাৰণে ব্লগটো দিব পৰা নাছিলোঁ বাই